জয় হিন্দ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ গ্ৰীষ্ম ডিফেন্স আসাম ইউটিউব চেনেললৈ। এই ভিডিঅ'টোত আজি আমি এছএছচি এক্সামৰ বিষয়ে জানিম। এছএছচি এক্সাম দিবলৈ হ'লে আপোনালোকৰ কিমান পঢ়া শুনা লাগিব, আপোনালোকে এছএছচিত সিলেকশ্যন ল'বলৈ হ'লে কিমান হাইট লাগিব, কিমান ৰানিং কৰিব লাগিব, সকলোবোৰ আমি এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। তো আলোচনা কৰাৰ আগতে যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ আপডেটবোৰ আপোনালোকে পাই থাকে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আপোনালোকৰ কম্পিউটাৰ এক্সাম হ'ব। আপোনালোকে এক্সামটো কম্পিউটাৰত দিব লাগিব। তাৰপিছত আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, অৰ্থাৎ আপোনালোকৰ ৰানিং হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনাৰ যিমানবোৰ ডকুমেণ্টছ আছে তেওঁলোকে ভেৰিফিকেশ্যন কৰিব। নেক্সট আমাৰ হৈছে এক্সাম প্ৰচেছ। এক্সাম আপোনালোকে কম্পিউটাৰত দিব লাগিব। মুঠ নম্বৰ 160 আহিব। মুঠ কুৱেশ্যন 80টা আহিব। এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকিব, য'ত আপোনালোকে 60 মিনিট সময় পাব। নেক্সট হৈছে ৰানিং টাইম। যিসকল মেল কেণ্ডিডেটছৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটত আপোনালোকে কমপ্লিট কৰিব লাগিব। তাৰপিছত ফিমেল কেণ্ডিডেটছৰ কাৰণে 1600 মিটাৰ আপোনালোকে 8 মিনিটত ৰানিং কৰি কমপ্লিট কৰিব লাগিব। নেক্সট হৈছে হাইট। যদি আপুনি মেল হয়, অৰ্থাৎ যদি আপুনি ল'ৰা হয়, তেন্তে আপোনাৰ হাইট লাগিব 165 cm। যদি আপুনি নৰ্থ ইষ্টৰ হয় তেতিয়াহ'লে মেল হ'লেও আপোনাৰ 157 হ'লেও হৈ যাব। যদি আপুনি ফিমেল হয়, অৰ্থাৎ আপুনি যদি ছোৱালী হয়, আপোনাৰ হাইট লাগিব 157 cm। যদি আপুনি নৰ্থ ইষ্টৰ হয় তেতিয়াহ'লে 147 cm হ'লেও হৈ যাব। নেক্সট হৈছে আমাৰ এজ লিমিট। জেনেৰেল এজ লিমিট মেক্সিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব এপ্লাই কৰিবলৈ হ'লে, আৰু মেক্সিমাম এজ আপোনালোকৰ 23 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সন যদি আপোনালোকে SC বা SC হয় তেতিয়াহ'লে আপোনালোকে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাব, আৰু যদি আপুনি OBC কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সন পাব। নেক্সট হৈছে SSC GDত আমি কি কি চাকৰি দেখিবলৈ পাওঁ। SSC GDত আমি BSF, CISF, আছাম ৰাইফলছ, CRPF, ITBP, SSB, SSF, NIA এনেকুৱা ধৰণৰ আমি পদত চাকৰি দেখিবলৈ পাওঁ। নেক্সট হৈছে SSC GD চিলেবাছ। চিলেবাছত আমি মেথছ, ৰিজনিং, ইংলিছ গ্ৰামাৰ, হিন্দী গ্ৰামাৰ, জেনেৰেল ছায়েন্স, হিষ্টৰী, কাৰেণ্ট এফেয়াৰ আদি পঢ়িব লাগে। তো এইখিনিয়ে আছিল আমাৰ SSC GDৰ চিলেকশ্যন প্ৰচেছ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে নিশ্চয় কমেণ্ট এটা কৰিব।